Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মই বনাইছো এক yakhni পোলাও। পোনপ্ৰথমে yakhniৰ বাবে পানীত গোটা ধনিয়া আৰু সফ পানীত কালাৰটো চেঞ্জ নোহোৱালৈকে উতলাই ৰাখিলো। লগত লৈছো 4টা ডিম বইল, পিয়াজ, আলু, আদা, নহৰু খুন্দি লোৱা অলপ। কেৰাহীত তেল গৰম কৰি পোনপ্ৰথমে ডিম, আলু, পিয়াজখিনি বেলেগে ফ্ৰাই কৰি ৰাখিলো। একেখিনি তেলতে হোল গৰম মছলা দি আদা, নহৰু খুন্দি লোৱাখিনি দিলো। অলপ ভাজি হোৱাত আলু আৰু পিয়াজ দিলো। তাৰ পিছত ফেটি লোৱা 3 চামুচ দৈ দি পুনৰ লৰালো। বনাই ৰখা yakhni পানীখিনি লগত দি দিলো। পুনৰ উতল আহিলত আগতে এঘণ্টামান তিয়াই ৰখা বাসমতি চাউলখিনি দিলো। সকলো মিলাই ঢাকন লগাই সিজিবৰ বাবে ৰাখিলো। 70% সিজাত ওপৰত পুদিনা, ডিম, ভাজি ৰখা পিয়াজ আৰু চিলি ফ্লেক্স অলপ দি পুনৰ 15 মিনিটমান দম দি ৰাখিলো। 15 মিনিটৰ পিছত ৰেডি মোৰ এক yakhni পোলাও। আশা কৰিলো ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছো তেতিয়াহ'লে, ধন্যবাদ।